হেল্ল' বন্ধু বান্ধৱীসকল, এয়া বহাগ মাহ সোমালেহি যেতিয়া ঢেকীয়া শাক খাবই লাগিব। এয়া ঢেকীয়া কালি লগৰ এজনী বান্ধৱীয়ে এয়া ঢেকীয়া বুটলি দিছে, এয়া খাব লাগিব। আজি দুপৰীয়া সাজত খাব লাগিব। বহাগ মাহ সোমালেহি যেতিয়া খাব লাগিব। বহাগ মাহ আমি বহাগ হ'লেহে ঢেকীয়া খাওঁ, তাৰপিছত মানে আগত নাখাওঁ। এতিয়া মই ঢেকীয়া শাকনো কিহৰ লগত বনাম তাৰ এটি ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মই এয়া এটা পিঁয়াজ কাটি লৈছোঁ আৰু এটা ডিম লৈছোঁ। মই কেনেকৈনো ভাজোঁ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টোৰ যোগেদি। মোৰ ঢেকীয়া শাকডাল কেঁচা আছিলে অলপ, সেইটো কাৰণে অলপ ভাজি ল'ব লাগিব। ঢেকীয়া শাক অলপ শুকুৱাই ল'ব লাগে, তেতিয়া খাবলৈও ভাল লাগে আৰু কাটিও ভাল লাগে, বনাইও ভাল লাগে। এতিয়া মই কেনেকৈ বনাম মোৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে। যদি ভাল পায় সকলোৱে লাইক কমেণ্ট ফ'ল' কৰি দিবলৈ নাপাহৰিব মোৰ পেজটো, চাই থাকিব। মই এতিয়া ইয়াতে দিম মোৰ পিঁয়াজখিনি, কাটি থোৱা পিঁয়াজখিনি এতিয়া মই ইয়াতে দি দিম। আৰু লৈছোঁ মই কেইটামান পাঁচফোৰণ। পিঁয়াজখিনি এতিয়া অলপ ৰঙচুৱা হ'বলৈ দিম।